ছাত্ৰ-ছাত্ৰীসকল আমি 2 নম্বৰ খবৰটো ইয়াতে পাইছোঁ আপোনালোকে ইয়াতে চাইছে ইয়াতে লাষ্ট আপডেট হৈছিলে জুন মাহৰ 20 তাৰিখ জুন মাহৰ 3 তাৰিখত হৈছিলে ইয়াতে আমি নিউজটো মই আপোনালোকক পঢ়াই শুনাইছোঁ যে যোৱা সোমবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সংবাদ মেলত জনাই যে 2020 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰী দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিলে সিহঁতৰ 100% পাছ কৰিব এটা কথা মনত ৰাখিব এবাৰ 100% ছাত্ৰ-ছাত্ৰী এবাৰ পাছ কৰিব অৰ্থাৎ ফেলৰ কোনো নাম গন্ধই নাথাকিব প্ৰত্যেকজন যিসকল ছাত্ৰই ভাবি আছে আমি ফেল কৰিব পাৰোঁ বা মোৰ ৰিজাল্টটো বেয়া হ'ব পাৰে কোনো টেনচন ল'ব নালাগে আপোনালোকৰ মানে কি আপোনালোকৰ ৰিজাল্টটো আপোনালোকে পাই যাব আৰু আপোনালোকে সকলো ছাত্ৰ-ছাত্ৰী এবাৰ কি কৰিব পাছ কৰিব কাৰণ দেহত কৰোনাৰ ফলত শিক্ষকসকলে বহিবোৰ ভালকৈ চাব নোৱাৰিলে আৰু দেহত আমি জানো আমাৰ এতিয়া কৰোনা ভাইৰাছ চলি আছে আৰু কৰোনা ভাইৰাছৰ ফলত প্ৰত্যেকটো শিক্ষানুষ্ঠান প্ৰতিষ্ঠানসমূহ বন্ধ হৈ আছে যাৰ কাৰণে প্ৰত্যেকজন শিক্ষকে বা কোনো কৰ্মচাৰীয়ে কোনো কাম কৰিব পৰা নাই সিহঁতে ঘৰত বন্দী হৈ পৰিছে তাৰ কাৰণে দ্বাদশ শ্ৰেণীৰ যিবিলাক বহিবোৰ এবাৰ ভালকৈ চাব পৰা নহ'ল সেইকাৰণে এবাৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীসকলক পাছ কৰাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি আমি মানে কি অনুমান কৰিব পাৰিছোঁ গতিকে আগন্তুক পৰীক্ষাবোৰ যাতে ছাত্ৰ-ছাত্ৰীসকলে ভালকৈ পঢ়ি দিয়ে তাৰে কামনা কৰিলোঁ আৰু লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটোৱে কৈছে যে আগন্তুক যিবিলাক পৰীক্ষা সেই পৰীক্ষাবোৰ যাতে ছাত্ৰ-ছাত্ৰীসকলে ভালকৈ পৰীক্ষা দিয়ে ভালকৈ পঢ়ি পৰীক্ষা দিয়ে তাৰে কামনা কৰিছোঁ তো ছাত্ৰ-ছাত্ৰীসকল আপোনালোকে দেখা পালে যে আমি ইয়াৰে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমি ইতিমধ্যে পঢ়িলোঁ যিটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিল আৰু আপোনালোকক ভৱিষ্যত পৰীক্ষাৰ যাতে পৰীক্ষাটো আপোনালোকৰ ভাল হয় তাৰে ভাল এটা কামনা কৰি সমাপ্ত কৰিছোঁ আজিৰ এই ভিডিঅ' ধন্যবাদ